নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰটো চাবৰ বাবে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথমটো খবৰ হৈছে গৰু এৰাল দিবলৈ যাওঁতে শুকুৰালীৰ লগত ভয়ংকৰ ঘটনা। হয় বন্ধু বান্ধৱীসকল, আজিৰ পুৱাৰ খবৰ হৈছে শুকুৰালীৰ লগত ভয়ংকৰ ঘটনা ঘটিল। প্ৰথমটো খবৰ হৈছে গৰু এৰাল দিবলৈ যাওঁতে শুকুৰালীৰ ভয়ংকৰ ঘটনা। বঙাইগাঁও জিলাৰ ২ নম্বৰ কাবাদীত ভয়ংকৰ ঘটনা ঘটিছিল। চুৰিৰ অভিযোগত আক্ৰমণত শুকুৰালীৰ মৃত্যু। আব্দুল গফুৰ নামৰ লোকজনে আক্ৰমণ কৰাৰ অভিযোগ চলাইছে। ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। হয় বন্ধু বান্ধৱীসকল, আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কি নিয়ম মানি লাভ কৰিব ৫ লাখ টকা? এই টকা কোন সকলে পাব চাওক। এই ৫ লাখ টকা লাভ কৰিবলৈ মাজত মাত্ৰ 2টা দিন